নমস্কাৰ, আজি মই পটল ফ্ৰাই ৰেচিপি এটা দেখাইছোঁ। প্ৰথমতে মই পটলখিনি ওপৰৰ চুচখিনি এৰুৱাই ল'ম, তাৰ পৰা ভালদৰে ধুই ল'ম। এয়া মই পটলকেইটা ফালি ল'লোঁ। এতিয়া মই ইয়াৰ মাজৰ এইখিনি গুটিখিনি এৰুৱাই ল'ম। চামুচে এনেকৈ এৰুৱাই ল'ম। বইল কৰি থোৱা আলু লৈছোঁ, বইল কৰি থৈছিলোঁ। এয়া মই তাত পিঁয়াজ দি দিছোঁ, জলকীয়া দি দিছোঁ, জলকীয়া কাটি থৈছিলোঁ। ইয়াত মই এতিয়া নিমখ অলপ দি দিম। এইদৰে মই আলু পিটিকাৰ দৰে পিটিকি লৈ দিবৰ বাবে মই বেচন লৈছোঁ। ইয়াতে মই এতিয়া নিমখ অকণমান দি দিম। এয়া মই অলপ ৰেড চিলি পাউডাৰ দি দিছোঁ ইয়াতে, জিৰা গুড়া অলপ। এইখিনি মই এতিয়া মিক্স কৰি ল'ম। ইয়াত বেচনখিনিত এতিয়া মই কণী এটা দি দিছোঁ ভাঙি পিনি। এইখিনি মই ফেটি ল'ম, অকণমান পানী দিম। মিশ্ৰণটো বনাই ল'ম এনেকৈ। এইখিনি মিশ্ৰণ হৈ গ'ল আমাৰ বনাই। এইখিনি পটল ল'লোঁ, এয়া মিশ্ৰণটো ল'লোঁ, বেচন আৰু ইয়াত কণী এটা দিলোঁ। এয়া আলু পিটিকা ল'লোঁ। নিমখ অকণমান এনেই ছটিয়াই লৈছোঁ পটলখিনিৰ ওপৰত, কাৰণ আলু পিটিকাৰ মিশ্ৰণখিনিত মই নিমখ কমকৈ দিছিলোঁ। ওপৰত মই শুকান বেচন অকণমান ছটিয়াই দিছোঁ। এই পটলখিনিৰ মাজত আমি এই আলু পিটিকাৰ মিশ্ৰণখিনি ভৰাই দিওঁ। এনেদৰে গোটেই পটলখিনিত আমি এনেদৰে আলু পিটিকাখিনি ভৰাই দিম। আমাৰ আলু ভৰোৱা হৈ গ'ল। এইখিনি এতিয়া বেচনত লেটিয়াই ল'ম। এতিয়া মই এইখিনি বেচনৰ লগত লেটিয়াই লওঁ। দি দিছোঁ। এতিয়া মই জুইটো অকণমান কমাই দিছোঁ। লুটিয়াই দিম অকণমান। এয়া পটলখিনি সিজিলে। এতিয়া মই নমাই দিম।